নমস্কাৰ। এই মুহূৰ্তত আপোনালোকক দিবলৈ এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইমাত্ৰ কিন্তু আত্মসহায়ক গোটৰ লিষ্ট এটা প্ৰকাশ পাইছে। যদি আপোনালোকে এই লিষ্টত যদি আপোনাৰ নাম থাকে তেন্তে কিন্তু আপোনালোকে লাভ কৰিব এই আত্মসহায়ক গোটৰ 10,000 টকা। আপোনালোকে এই লিষ্টখন আপোনালোকে কেনেকৈ চাব পাৰিব, আজি এইটো ভিতৰত আপোনালোক সম্পূৰ্ণ ডিটেইলছত আপোনালোকক দেখাই দিম। আৰু যদি আপোনালোকে চেনেলটোত নতুন হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ' সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক। তো আহক আমি চাই লওঁ যে আপোনালোকৰ এই আত্মসহায়ক গোটৰ অৰ্থাৎ সেল্ফ হেল্প গ্ৰুপৰ যিটো 10,000 টকাৰ লিষ্ট আছিল, এই লিষ্টখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আৰু কেনেকৈ আপোনালোকে নিজৰ নাম আপোনালোকে চেক কৰিব, আহক আমি চাই লওঁ। আত্মসহায়ক গোটৰ 10,000 টকা পাবলৈ কিন্তু আপোনালোকে এখন লিষ্ট আহিছে। এই লিষ্টত যদি আপোনালোকৰ নাম থাকে তেন্তে কিন্তু আপোনালোকে 10,000 টকা লাভ কৰিব। তো আপোনালোকে এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব, আপোনাৰ ঘৰত বহিতে আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ ফোনৰ জৰিয়তে আপোনালোকে চেক কৰিব আৰু আপোনালোকৰ এই লিষ্টত আপোনালোকৰ নাম আছেনে নাই। তো আপোনালোকে কিন্তু সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ এইটো ভিডিঅ'ত আপোনালোকক দেখাই দিম। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকৰ চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক, কিয়নো আগতীয়া আহিবলগীয়া নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোকে চাবৰ কাৰণে। তো আপোনালোকে প্ৰথমে যিকোনো এটা ব্ৰাউজাৰত যাব, ব্ৰাউজাৰত যাই তাত লিখি দিব nrlm.gov.in এইটো বুলি আপোনালোকে লিখি চাৰ্চ কৰি দিব। আপোনালোকৰ সুবিধাৰ কথাতে কিন্তু মই ডেছক্ৰিপশ্যনত কিন্তু আপোনালোকৰ লিংক দি থৈ দিছোঁ, তাতে কিন্তু ক্লিক কৰিলে আপোনালোকে কিন্তু ডাইৰেক্টলি এইটো পেজত আহিব পাৰিব। তো মই এইটো চাৰ্চ কৰি দিয়াৰ লগে লগে কিন্তু আপোনালোকে এনেকৈ ডেছবৰ্ডটো অ'পেন হৈ যাব। তো এনেকৈ ডেছবৰ্ডটো অ'পেন হোৱাৰ পিছত কিন্তু আপোনালোকে চাবলৈ পাই আছে যে ইয়াত কি লিখা আছে। তো আপোনালোকক মই দেখাই আছোঁ। তো ইয়াত আপোনালোকে কি কৰিব, তো আপোনালোকক সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাম। সেয়েহে আপোনালোকৰ ভিডিঅ'টো এতিয়া যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক। তো ইয়াত আপোনালোকে প্ৰথমে ইয়াত ডেছবৰ্ড বুলি অপশ্যন আছে, আপোনালোকে এই ডেছবৰ্ডত কিন্তু আপোনালোকে ক্লিক কৰিব। তো ডেছবৰ্ডত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ ৰিপৰ্ট বুলি এটা অপশ্যন যাব। তো আপোনালোকৰ এনেকৈ ৰিপৰ্ট তো ইয়াত আপোনালোকৰ এই ৰিপৰ্ট আছে, এই ৰিপৰ্টত কিন্তু আপোনালোকে ক্লিক কৰি দিব। তো ৰিপৰ্টত ক্লিক কৰি দিয়াৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ ইণ্টাৰফেচটো খোল খাব। খোল খোৱাৰ পিছত কিন্তু ইয়াত চাওক আপোনালোকে এনালাইটিক্স ৰিপৰ্ট আছে, এইটো আপোনালোকে এইটোত ক্লিক কৰি দিব লাগিব। তো এইটোত আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত কিন্তু আপোনালোকৰ মাজত আকৌ এটা নতুন ইণ্টাৰফেচ খোল খাব। তো এইটো ইণ্টাৰফেচত কি কৰিব লাগিব আপোনালোকক মই দেখাই আছোঁ। তো এনেকৈ যদি আপোনালোকে এনালাইটিক্স ৰিপৰ্টত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনালোকৰ মাজত এনেকৈ ইণ্টাৰফেচটো আহি যাব। তো ইয়াত অহাৰ পিছত কিন্তু আপোনালোকে কি কৰিব, ইয়াত সেল্ফ হেল্প গ্ৰুপ যিটো SHGS যিটো আছে, তো এইটোত আপোনালোকে ক্লিক কৰি দিব। চ' আপোনালোক মই আণ্ডাৰলাইন কৰি দেখাই দিছোঁ। তো ইয়াত আপোনালোকে যিটো আছে এইটো আপোনালোকে এনেকৈ ইয়াত আপোনালোকে ওলাই লৈ আপোনালোকে ইয়াত ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ ইণ্টাৰফেচটো আহি যাব। তো এনেকৈ ইণ্টাৰফেচটো অহাৰ পিছত আপোনালোকৰ সন্মুখত যিটো ফাৰ্ষ্টত আহিব G1 যিটো আহিব G1 SHGHINNRLM ডাটাবেছ, তো এইটোত আপোনালোকে ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত আকৌ এটা নতুন ইণ্টাৰফেচ খোল খাব। তো আপোনালোকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক। ইয়াত চাওক যে আপোনালোকৰ তো এনেকৈ ইণ্টাৰফেচটো খোল খোৱাৰ পিছত কিন্তু আপোনালোকৰ ষ্টেট নেম যিটো হয় আপোনালোকে এই ষ্টেট নেমটো ইয়াত আপোনালোকে চিলেক্ট কৰি দিব। তো ষ্টেট যিটো আপোনালোকৰ অসম হয়, অসমটো আপোনালোকে চিলেক্ট কৰি দিব। তো অসমটো চিলেক্ট কৰি দিয়াৰ পিছত কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্ট নেমটো চিলেক্ট কৰি দিব। আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় তো এইটো ডিষ্ট্ৰিক্ট আপোনালোকে চ' মই ডিষ্ট্ৰিক্টটো নেমটো চিলেক্ট কৰি দিছোঁ। তো আপোনালোকৰ ডিষ্ট্ৰিক্ট নেমটো চিলেক্ট কৰি দিব। তো ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে ব্লকটো চিলেক্ট কৰি দিব। তো আপোনাৰ যিটো ব্লক হয় সেই ব্লকটো আপোনালোকে চিলেক্ট কৰি দিব। তো ব্লকটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ মাজত এনেকৈ আহি যাব। তো ব্লকটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত পঞ্চায়ত আহিব। তো আপোনালোকৰ পঞ্চায়তটো আপোনালোকে চিলেক্ট কৰি দিব। তো পঞ্চায়তটো আপোনালোকে চিলেক্ট কৰি দিয়াৰ পিছত কিন্তু আপোনালোকৰ মাজত আকৌ এটা নতুন ইণ্টাৰফেচ খোল খাব। তো ইয়াত আপোনালোকে দিব লাগিব কি, তো আপোনালোকক মই দেখাই আছোঁ। তো আপোনালোকে ভিলেজটো আপোনালোকে গ্ৰাম পঞ্চায়ত দিয়াৰ পিছত আপোনালোকে ভিলেজ নেমটো আপোনালোকে চিলেক্ট কৰি দিব। তো ভিলেজ নেমটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত গ্ৰুপ নেম যিটো হয় আপোনালোকে সেল্ফ হেল্প গ্ৰুপৰ যিটো গ্ৰুপ নেম হয় সেই গ্ৰুপ নেমটো আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। তো আপোনাৰ যিটো গ্ৰুপ হয় এইটো গ্ৰুপটোৰ নেমটো চিলেক্ট কৰি দিয়াৰ পিছত লগে লগে আপোনাৰ মাজত এটা লিষ্টখন আপোনালোকে ওলাই যাব। তো আপোনালোকে এনেকৈ লিষ্টখন চাব। যদি আপোনাৰ এই লিষ্টত নাম থাকে তেন্তে আপোনালোকে লাভ কৰিব 10,000 টকা। তো আজি ভিডিঅ'টো এইখিনিতে আকৌ লগ পাম নেক্সট ভিডিঅ'টো ভাল ভিডিঅ' লাইক কৰি ভিডিঅ' সকলোৰে